আজিৰ সাধু কথা দুখীয়া খেতিয়ক। এসময়ত এখন সৰু ৰাজ্যত গোপাল নামৰ এজন দুখীয়া কিন্তু বৰ সৎ খেতিয়কে বাস কৰিছিল। এদিন পথাৰত হাল বাই থাকোঁতে তেওঁ সোণৰ মুদ্ৰাৰে ভৰা কলহ এটা পালে। যদিও গোপালে পৰিয়ালটোক পোহপাল দিবলৈ যথেষ্ট সংগ্ৰাম কৰিছিল, তথাপিও সি জানিছিল যে সেই ধন তাৰ নহয়। সেয়ে লোভ নকৰি ৰজাৰ ওচৰলৈ লৈ গ'ল আৰু সোণৰ মুদ্ৰাৰে ভৰা কলহটো কেনেকৈ পালে ৰজাক বিৱৰি ক'লে। গোপালৰ সততাত ৰজা আপ্লুত হৈ গোপালক অতিথিশালত জিৰণি ল'বলৈ পঠিয়াই দিলে। ৰজাই এই সোণৰ মুদ্ৰাৰে ভৰা কলহটোক লৈ এটা পৰীক্ষা চাবলৈ মন মেলি গোটেই ৰাজ্যত ঘোষণা কৰিলে যে এই কলহটো যিজনে নিজৰ বুলি প্ৰমাণ কৰিব পাৰিব তেওঁকেই এই সোণৰ মুদ্ৰাৰে ভৰা কলহটো দিয়া হ'ব। ৰজাৰ ঘোষণা গোটেই ৰাজ্যত বিয়পি পৰাৰ লগে লগে ৰাজ্যৰ বহু ধনী আৰু প্ৰভাৱশালী মানুহ, আনকি ৰাজদৰবাৰৰ দুই এক বিষয়ববীয়া তথা দুজনমান মন্ত্ৰীও আগবাঢ়ি আহিল। প্ৰত্যেকেই সেই সোণৰ মুদ্ৰাৰে ভৰা কলহটো নিজৰ বুলি প্ৰমাণ কৰিবলৈ নানানটা ফাঁকি চল চাতুৰিৰ আশ্ৰয় ল'লে। আৰু সেই সকলো ব্যক্তি যে মিছলীয়া সেই কথা সহজেই ৰজাৰ সন্মুখত প্ৰমাণিত হৈছিল। শেষত ৰজাই গোপালক অতিথিশালৰ পৰা মাতি আনি ৰাজদৰবাৰত সকলোৰে সন্মুখত সুধিলে, তুমি এই সোণৰ মুদ্ৰাৰে ভৰা কলহটো পায়ো কিয় ৰখা নাছিলা? গোপালে উত্তৰ দিলে, হে মহাৰাজ, মই বহুত দুখীয়া। এই সোণৰ মুদ্ৰাৰে ভৰা কলহটো যদি ৰাখি থলোঁ হয়, হয়তো খুব আৰামত সংসাৰখন চলাই নিব পাৰিলোহেঁতেন। কিন্তু মই জানো যে এই কলহটো মোৰ নহয়, আন কাৰোবাৰ। সেয়ে মই মোৰ সততাক ত্যাগ কৰিব নোৱাৰি কলহটো আপোনাৰ ওচৰলৈ লৈ আহিলোঁ। এই কথা শুনি ৰজাই হাঁহি মাৰি মিছলীয়াসকলৰ সন্মুখতে ঘোষণা কৰিলে যে এখন সত্য হৃদয় থকা তথা সততাৰে ভৰা ব্যক্তিহে এই ধনখিনিৰ যোগ্য। ৰজাই গোপালক কেৱল সোণ ভৰ্তি কলহটো দিয়াই নহয়, গোপালৰ সততাৰ বাবে ৰাজদৰবাৰত এক বিশেষ স্থান দি পুৰস্কৃত কৰিলে। গোপালৰ সততাই তেওঁৰ জীৱনলৈ অধিক সমৃদ্ধি কঢ়িয়াই আনিলে। গোপালৰ কাহিনী গোটেই ৰাজ্যখনতে বিয়পি পৰিল। এই কাহিনীয়ে আকৌ এবাৰ সকলোকে সোঁৱৰাই দিলে যে মিছা কথা হয়তো ক্ষন্তেক সময়ৰ বাবে জিলিকি উঠিব পাৰে, কিন্তু কেৱল সততা তথা সত্যৰহে চিৰদিনৰ বাবে জয়ী হোৱাৰ শক্তি আছে। অৰ্থাৎ জীৱন যুঁজৰ ৰাস্তাটো যিমানেই কঠিন নহওক কিয় কেতিয়াও সততাক বিসৰ্জন দিব নালাগে।